হে গাইজ গুড ইভিনিং। আৰু মই এতিয়া এফালে যাবলৈ ওলালোঁ আৰু যেতিয়াই মই ক'ৰবালৈ যাবলৈ ওলাওঁ তেতিয়াই মুখত ৩-৪টা গুটি উঠিয়ে যায়। আজিও উঠিলে ৩-৪টামান গুটি। আৰু এইফালে মই এতিয়া আছোঁ ৰাস্তাত। মই গৈ আছোঁ উলুবাৰীৰ লাচিত নগৰত থকা হনুমান মন্দিৰলৈ। আৰু এই হনুমান মন্দিৰলৈ মই মাজে মাজে যাওঁ। আজি যিহেতু মঙলবাৰ সেইকাৰণে আজিও মই মন্দিৰত পূজা কৰিবলৈ বুলি ওলাইছোঁ। আৰু এতিয়া সময় হৈছে ইভিনিং 6:30। গৈ পাওঁতে পাওঁতে আধা ঘণ্টা 45 মিনিট লাগি যাব, কিয়নো ইভিনিং টাইমত ইমান বেছি ট্ৰেফিক থাকে। আৰু ভাবিলোঁ আপোনালোকক ৰাতিৰ মহানগৰী দেখাওঁ। এয়া দেখিছেনে, ইমানেই বেছি ট্ৰেফিক জাম। আৰু এইফালে আহি মই পায়ে গৈছোঁ মন্দিৰত, গতিকে মই মন্দিৰত পূজা কৰি লওঁ, আকৌ আপোনালোকক লগ পাই আছোঁ। এইফালে আহি এতিয়া মন্দিৰ পাই গ'লোঁ আৰু মন্দিৰটো আপোনালোকক দেখাম। আজি যিহেতু মঙলবাৰ সেইকাৰণে বহুতে বেছি মানুহ ভিৰ হৈ আছে। আৰু এতিয়া ধূপ চাকি জ্বলাই লওঁ, তাৰপিছতে আকৌ আপোনালোকক লগ পাই আছোঁ, গতিকে চাই থাকিব ভিডিঅ'টো। আৰু প্ৰথমে মই মন্দিৰত এটা সেৱা জনালোঁ আৰু ওচৰতে থকা দোকানবিলাকৰ পৰা ধূপ চাকি আৰু প্ৰসাদ ল'লোঁ। মন্দিৰত প্ৰসাদ আগবঢ়ালোঁ আৰু ধূপ চাকি জ্বলালোঁ। আৰু আজি যিহেতু মঙলবাৰৰ দিনটোতে হনুমান পূজা হয়, সেইকাৰণে আজি মন্দিৰত বহুতেই বেছি মানুহ। আৰু যিহেতু মন্দিৰটো ৰাস্তাৰ কাষতে হয়, সেইকাৰণে ৰাস্তাইদি অহা যোৱা কৰা মানুহেও সেৱা আগবঢ়াই যায়। আৰু মই এই মন্দিৰটোলৈ মাজে মাজে আহিয়ে থাকোঁ। মোৰ ঘৰৰ পৰা অকণমান দূৰ হয় যদিও মই যিহেতু এই উলুবাৰীৰ লাচিত নগৰত থকা হনুমান মন্দিৰলৈ আগৰ পৰাই আহোঁ, সেইকাৰণে মই এই মন্দিৰটোলৈ আহিলে অকণমান শান্তি পাওঁ, শক্তি পাওঁ। আৰু যেতিয়াই সময় পাওঁ তেতিয়াই মই এই মন্দিৰটোলৈ আহিবলৈ চেষ্টা কৰোঁ। আৰু এতিয়া মোৰ পূজা কৰি হৈ গ'ল। পূজা কৰি হৈ যোৱাৰ পিছত এতিয়া ঘৰলৈ গুচি যাম আৰু আপোনালোককো ৰাস্তাটো দেখাই যাম, ৰাতিৰ মহানগৰী দেখাই যাম। আৰু এয়াই হৈছে ৰাতিৰ মহানগৰী। এতিয়া মই ঘৰৰ অভিমুখে গৈ আছোঁ। যিহেতু ইভিনিং টাইম, ঘৰ পাওঁতে পাওঁতে 8টা বাজি যাব আৰু মাজে মাজে বহুত ট্ৰেফিক পাম। আৰু আপোনালোককো এতিয়া ৰাস্তাটো দেখাই গৈ থাকিম, গতিকে আপোনালোকে চাই থাককচোন। আৰু এতিয়া মই আহি পালোঁ গণেশগুৰি। এইখন হৈছে গণেশগুৰি ফ্লাইঅভাৰ। ইয়াৰ পৰা মোৰ ঘৰ পাওঁতে পাওঁতে প্ৰায় 20 মিনিটমান লাগি যাব। যিহেতু ইভিনিং টাইমত বহুত ট্ৰেফিক থাকে, সেইটো কাৰণে অলপ বেছি টাইম লাগি যাব। আৰু আপোনালোকেও চাওকচোন গণেশগুৰি ফ্লাইঅভাৰখন। আৰু এতিয়া মই আহি পালোঁহি দিছপুৰ ফ্লাইঅভাৰ। এই ফ্লাইঅভাৰটো প্ৰথম অ'পেনিং কৰোঁতে যে ইমান ধুনীয়া লাগিছিলে। চাইডে চাইডে আৰ্ট কৰা আছে আৰু উঠি অহা যুৱচামে খুব ধুনীয়াকৈ আৰ্ট কৰিছিলে। আৰু এই ফ্লাইঅভাৰটো ফেষ্টিভেলৰ টাইমত খুব ধুনীয়াকৈ সজাই ৰখা হয়, লাইটৰ ব্যৱস্থা কৰা হয়। পূজা, 15 আগষ্ট, 26 জানুৱাৰী, দীপাৱলী এনেকুৱা টাইমত খুব ধুনীয়াকৈ সজাই ৰখা হয়। আৰু ৰাতিৰ অন্ধকাৰত লাইটৰ পোহৰত ফ্লাইঅভাৰটো খুবেই ধুনীয়া লাগে। আৰু ইয়াৰ পৰা মোৰ ঘৰলৈ হাৰ্ডলি 5 মিনিটমান লাগে। আৰু যদিহে মই ট্ৰেফিক নাপাওঁ ৰাস্তাত, তেতিয়াহ'লে মই সোনকালে গৈ পাই যাম। আৰু যিহেতু ওলাই গৈছিলোঁ মই, আৰু
সৰুকৈ কিবাকৈ ভিডিঅ' এটা বনালোঁ, আপোনালোককো ৰাতিৰ মহানগৰী দেখালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে আপোনালোকে শ্বেয়াৰো কৰি দিবচোন। আৰু মই এতিয়া ঘৰলৈ গৈ আছোঁ, ঘৰ পায়ে যাম আৰু আপোনালোকক আকৌ ঘৰত গৈ এবাৰ লগ পাই আছোঁ। আৰু এতিয়া মই ঘৰ আহি পালোহি। মন্দিৰত পূজা দি আহি মনটো খুবেই ভাল লাগি আছে। আৰু এতিয়া মুখ হাত ধুই লওঁ, ধুই পেলাই কিবা এটা খাওঁ, ভোকো লাগিছে। আৰু এইফালে কাটি লৈছোঁ মই এপেল আৰু নাচপতি, লগতে দি লৈছোঁ নিমখ আৰু জলকীয়াৰ গুড়ি। মই জলকীয়া গুড়ি আৰু নিমখ দি পেলাই খাই খুবেই ভাল পাওঁ। গতিকে মই এতিয়া খাই লওঁ, আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। সৰুকৈ হ'লেও আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়ালোঁ, আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। যদিহে ভাল পালে লাইক আৰু কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ কাৰণে অতি সোনকালে আৰু এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে সকলো শান্তিৰে থাকক, সুখেৰে থাকক। বাই বাই, গুড নাইট, টেক কেয়াৰ।